নমস্কাৰ প্ৰিয় দৰ্শক, আজি পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত আমাৰ সকলোৰে মৰমৰ আৰু চিনাকি জুবিন গাৰ্গ আৰু দীপলিনা ডেকাৰ ভবাই নাছিলোঁ গীতটিৰ দ্বিতীয় কলিটো কিদৰে অতি সহজে গীটাৰত বজাব পাৰি তাকে দেখুৱাব খুজিছোঁ। দ্বিতীয় কলিটো বজোৱাৰ আগতে আপোনালোকে প্ৰথম কলিটো ভালদৰে বজাব পাৰিব লাগিব। তাৰ উপৰিও এই গীতটিৰ অৰিজিনেল স্কেল কি, কেপ কিদৰে ইউজ কৰিব পাৰি, এই সকলোবোৰ কথা জানিব লাগিব। ইয়াৰ বাবে ভিডিঅ' বনাই থোৱা আছে, আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাত গৈ ভিডিঅ'টো চাই ল'ব। তেনেহ'লে বলক আমি আজি দ্বিতীয় কলিটো ষ্টাৰ্ট কৰোঁ। দ্বিতীয় কলিটোৰ কথাখিনি মই এবাৰ কৈ দিছোঁ। তুমি চুলে শুন, মায়া জাগি উঠে, তুমি প্ৰজাপতি ৰদে জানে, তুমি চালেচোন জোন তৰাবোৰে, পোহৰ সামৰে আওশিতে, শেষ উশাহেও ল'ব তোমাতেই জিৰণি, তুমি যে মোৰ আধা লিখা জীয়া কাহিনী। এইখিনি হৈছে দ্বিতীয় কলিটোৰ কথা। এতিয়া প্ৰত্যেকটো শাৰীৰ স্বৰবোৰ মই প্ৰথমতে কৈ দিম, তাৰপিছত এটা এটাকৈ আপোনালোকক বজাই দেখুৱাম। প্ৰথম শাৰীটো হৈছে তুমি চুলে শুন, মায়া জাগি উঠে। ইয়াত তুমি চুলে শুন, তুমি চুলে শুনটো এনেদৰে বজাব লাগিব। গামা পামা পা, তুমি চুলে শুন, গামা পামা পা, গামা পামা পা। ইয়াত এটা কথা মন কৰিব লাগিব, প্ৰথমে আপোনালোকে গা বজাব লাগিব, তাৰপিছত মা, তাৰপিছত পা, পা অপেন হয়, পা, গামা পামা পা। ইয়াত মা দুবাৰ ব্যৱহাৰ হৈছে, কিন্তু প্ৰথমৰ যিটো মা সেইটো শুদ্ধ মা হ'ব, গাৰ ঠিক ওচৰত থকা মাটো। কিন্তু তাৰ পিছৰ মাটো, সেই মাটো বজালে নহ'ব, এইটো তীব্ৰ মা বজাব লাগিব। এইটো তীব্ৰ মা বুলি কয়। গাৰ যিটো পিছৰ মা সেইটো হৈছে শুদ্ধ মা, তাৰ পিছৰটোলৈ যাব লাগিব আপোনালোকে, তেতিয়া আপোনালোকে তীব্ৰ মা পাব। এইটো হৈছে তীব্ৰ মা। এতিয়া মই পুনৰ বজাই দেখুৱাইছোঁ। এইটো তুমি চুলে শুন, মায়া জাগি উঠে। মায়া জাগি উঠেটো এনেদৰে হ'ব। পাচা পাপা ধা মাগা গা, গামা গা ৰে। আকৌ এবাৰ মই বজাই দেখুৱাইছোঁ। ইয়াত যিটো মা আৰু গা বজাইছোঁ সেইটো লগতে বজাব লাগিব। আপোনালোকে মা বজাই লোৱাৰ পিছত মাটো এৰি গাটো এনেদৰে দবাই দিব লাগিব। ইয়াত গাটো আকৌ পুনৰ বজোৱাৰ প্ৰয়োজন নাই, মাটো এবাৰ বজালেই হ'ল। ষ্ট্ৰাইকাৰেৰে মাটো এবাৰ এনেদৰে বজাই গালৈ এনেদৰে আহিব লাগিব। এনেদৰে আপোনালোকে বজাব লাগিব। আকৌ দেখুৱাইছোঁ মই। মাগা গা, তাৰপিছত আছে গামা গা। গামা গাটো লগতে বজাব লাগিব। আপোনালোকে বাওঁ হাতেৰে গাটোত এইদৰে ধৰিব লাগিব, দবাই ধৰিব লাগিব। তাৰপিছত ষ্ট্ৰাইকাৰেৰে এইদৰে গা বজাব লাগিব। বজোৱাৰ পিছত মাত এনেদৰে দবাই এৰি দিব লাগিব। গাত প্ৰথমে গা বজাব, এইদৰে গা বজাই মাত দবাই এৰি দিব। এনেধৰণৰ সুৰ পাব। মই পুনৰ বজাই দেখুৱাইছোঁ। এই ধৰণে মই গোটেই লাইনটো পুনৰ বজাই দেখুৱাইছোঁ। এইদৰে। তাৰ পিছৰ শাৰীটো হৈছে তুমি প্ৰজাপতি ৰদে জানে। তুমি প্ৰজাপতিটো এনেধৰণৰ হ'ব। এইটো চিম্পুল হয়, ৰে ৰে গামা গা ৰে, ৰে ৰে গামা গা ৰে, ৰে ৰে গামা গা ৰে, ৰদে জানে, ৰেপা ধামা গা,
মই পুনৰ গোটেই শাৰীটো বজাই দেখুৱাইছোঁ। এইদৰে। তাৰপিছত আ আছে, আটো এইদৰে হ'ব সা নি পা গামা গা। গামা গাটো ঠিক সেইদৰে আগৰ দৰে বজাব লাগিব। প্ৰথমে গা বজাব লাগিব, তাৰপিছত গা বজোৱাৰ পিছত মা বজাই পুনৰ এৰি দিব লাগিব। এইদৰে এইফালে ষ্ট্ৰাইকাৰে এবাৰে বজাব, কিন্তু এইফালে আপোনালোকে 3টা কাম কৰিব লাগিব। প্ৰথমে গা দবাব লাগিব, তাৰপিছত মা দবাই এৰিব লাগিব। এইদৰে সা নি পা গামা গা। এইদৰে 3 নম্বৰ শাৰীটো হৈছে তুমি চালেচোন জোন তৰাবোৰে। ইয়াত তুমি চালেচোন গামা পাধা পাধা পা। তুমি চালে চোন জোন তৰাবোৰে। গামা পাচা পাধা মাগা গা গামা গা ৰে। এইটো হৈ গৈছে পোহৰ খামৰে আউখিতে। ৰে ৰে গামা গা ৰে। পোহৰ খামৰে আউখিতে। পাৰে গামা গা। এইটো শেষ উশাহেও ল'ব তোমাতে জিৰণি। ইয়াত শেষ উশাহেও চানি পা ধা ধা। শেষ উশাহেও চানি পা ধা ধা। ল'ব তোমাতেই জিৰণি। ল'ব তোমাতেই ধানিছা ৰে ৰে। জিৰণি ধাচা ধাচা। আপোনালোকে ধাচা পাগা পা আছে, ধাচাটো এইদৰে ধা ধৰিব লাগিব আৰু ইয়াতো চা ধৰিব লাগিব, আৰু ষ্ট্ৰাইকাৰে লগতে এইদৰে বজাব লাগিব। ধাচা জিৰণি ধা মাপা গা। মই পুনৰ গোটেই লাইনটো বজাই দেখুৱাইছোঁ। ল'ব তোমাতে জিৰণি। তুমি যে মোৰ আধা লিখা জীয়া কাহিনী। তুমি যে মোৰ এইদৰে বজাব লাগিব। পাধা পাধা পাধামা। পাধা প্ৰথমে এইদৰে পাধা পাধা, পাধাটো লগতে বজাব লাগিব। পাধা মা বজাব লাগিব। আধা লিখা মাপা পাধা পা মাগা। জীয়া কাহিনী এইটো এনেধৰণৰ হ'ব। গাপা গা ৰেচা। গাপাটো লগতে বজাব লাগিব, গা তাৰপিছত ৰেচা। গাপা গা দবাই গা ষ্ট্ৰিঙত আপোনালোকে দবাব, তাৰপিছত ষ্ট্ৰাইকাৰেৰে গা আৰু পা লগতে বজাব লাগিব। এইদৰে গাপা গা ৰেচা। গাপা গা ৰেচা। এইটো হৈছে জীয়া কা। জীয়া কাহিনী জীয়া কালৈকে হৈছে। তাৰপিছত আছে জীয়া কা হিনী। হিনীটো বেলেগ হ'ব।
ৰেগা মাগা ৰে আছে ৰেগা মাগা ৰে এইটো আপোনালোকে ৰেগা মাগা প্ৰথমে বজাব লাগিব ৰে বজোৱাৰ লগে লগে গা মা গা এইদৰে বজাব লাগিব বজাই সম্পূৰ্ণ ষ্টাৰ্টাৰে সম্পূৰ্ণ বজাব নালাগে ষ্টাৰ্টাৰে আপোনালোকে ৰেটো বজালে হ'ব গা মা গা এইটো ইয়াত জাষ্ট দবাব লাগিব এইদৰে ৰে গা মা গা ৰে গা মা গা এইটো অতি তৎক্ষণাত হ'ব এইটো অকণমান কষ্টকৰ হয় তথাপিও অভ্যাস কৰিলে পাৰিব ৰেগা মাগা ৰে এইটো মই তুমি যে মোৰ আধা লিখা দিয়া কাহিনী এইটো এবাৰ বজাই দেখুৱাইছোঁ এতিয়া মই দ্বিতীয় কলিটো সম্পূৰ্ণকৈ বজাই দেখুৱাইছোঁ ইয়াৰ বাবে মই এটা নৰ্মেল ৰিডমৰ সহায় লৈছোঁ এই দ্বিতীয় কলিটোৰ যিখিনি স্বৰ মই আপোনালোকক দেখুৱালোঁ এই গোটেই স্বৰখিনি মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম আপোনালোকে তাত গৈ ধুনীয়াকৈ চাই ল'ব পাৰিব যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ গীটাৰ আৰু হাৰমনিয়ামৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ